বন্ধুসকল পোহৰ উৎসৱ দীপাৱলী উপলক্ষে সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা সেয়া বৰ বেচা জ্ঞাপন কৰিছো আৰু যিহেতু এতিয়া পোহৰ উৎসৱ বুলি দীপাৱলী আপোনালোকৰ ফালে কিদৰে উদযাপন কৰিছে মোক জনাব আৰু যিহেতু আমাৰ ইয়াত আন বছৰবিলাকত যিটো মানে পতকা বম কলগছ বহুতখিনি জ্বলাই তেনেকুৱাকে ৰাতি বহুত ধুনীয়াকে ফূৰ্তি ফাৰ্তা কৰে লগতে যিহেতু বিভিন্ন ধৰণৰ লাইট ব্যৱস্থা কৰে কিন্তু এইবাৰ দেখিবলৈ পাইছো একেবাৰে ঠাণ্ডা মানে ক'বলৈ গ'লে যিহেতু জুবিনদাৰ আমি যিটো ন্যায় পোৱা নাই গতিকে জুবিনদাৰ যদি ন্যায় পোৱালে বৰ ধুনীয়াকে আমি এই পোহৰ উৎসৱ মানিলেহেঁতেন কিন্তু এই বছৰ আমি তেনেকুৱাকে মানিবলৈ কিন্তু পৰা নাই বা মানিব নোৱাৰিলো আৰু যিহেতু ক'বলৈ গ'লে এইবাৰ দুৰ্গা পূজাতো দেখিবলৈ পাইছো যে একেবাৰে দুৰ্গা পূজা একেবাৰে ঠাণ্ডাকে পাৰ হ'ল বুলি ক'ব লাগিব যিহেতু জুবিনদাৰৰ কাৰণে আপোনালোকে গমে পায় জুবিনদাৰ কথাখিনি ক'বই নালাগে আৰু যথেষ্ট মানে মানুহবিলাকে কিছু অন্তৰত দুখ এটা বেদনা এটা লৈ আছে বোলে আৰু ক'বলৈ গ'লে বন্ধুসকল যিহেতু দুৰ্গা পূজাৰ সময়খিনিত দুৰ্গা পূজাৰ এই সময়ত পূজা মণ্ডপৰ আগফালে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি দেখিবলৈ পাইছো যেতিয়ালৈকে জুবিনদাৰ ন্যায় নাপায় তেতিয়ালৈকে ফূৰ্তি ফাৰ্তা অসমবাসী তেনেকুৱাকে কৰা নাই কিন্তু এই পোহৰ উৎসৱৰ আগে বা দীপাৱলীৰ আগে কিবা কাৰণত যদি জুবিনদাৰ ন্যায় পোৱা হ'লে কিন্তু আমি পোহৰ উৎসৱ খুব ধুনীয়াকে ধুমধামকে ৰাইজে মানিলেহেঁতেন কিন্তু এতিয়ালৈকে যে ন্যায় পোৱা নাই তদন্ত চলি আছে ন্যায় পোৱা নাই এইহে ন্যায় নোপোৱাৰ বাবে ৰাইজে অসমবাসী ৰাইজে খুব এটা দুখ এটা প্ৰকাশ কৰি আছে এইহে এতিয়াও আমিতো চাইছো ফেচবুকত পাইছো যে পোহৰ উৎসৱ আমাৰ অসমত এবাৰ একেবাৰে মনা নাই আমাৰ গাঁওখনতো মই চাইছো পতকা বা বম সৰু ল'ৰাবিলাকে যোনবিলাকে জুবিনদাৰ কথাখিনি গম নাপায় একেটা ক'লে পোহৰ উৎসৱ মানিছে মই নাই মনা বুলি কোৱা নাই গাঁওখনো মানিছে আমাৰ গাঁওখনো মানিছে কিন্তু যিহেতু ঘৰ আগফালে কলগছ ৰুই চাকি গছ জ্বলাইছে ধূপকাঠি গছ জ্বলাইছে অথবা মম কাঠি গছ জ্বলাইছে পোহৰ উৎসৱ মানিছে কেৱল এনেকুৱাকে টানাকেহে পালন কৰা হৈছে এইবছৰ গতিকে আমাৰ যদি জুবিনদাৰ ন্যায়টো খুবেই দৰকাৰী আৰু জুবিনদাৰ আমাৰ ন্যায় লাগিবই আৰু চবেই আমাৰ গোটেই অসমবাসী ৰাইজেও কৈ আছে জুবিনদাৰ ন্যায় লাগে মই কৈছো মোকো লাগে ন্যায় লাগে আৰু এইহে অসম চৰকাৰ তথা হিমন্ত শৰ্মাকো অনুৰোধ কৰিছোঁ যে জুবিনদাৰ ন্যায়টো অতি সোনকালে যাতে পাওঁ বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি চেনেলত ছাবস্ক্ৰাইব কৰি ৰখা নাই অনুৰোধ কৰি চেনেলত ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব বন্ধুসকল যিয়ে নহওক বাৰু দীপাৱলী কিছু কথা পাতিলোঁ জুবিনদাৰ কিছু ন্যায় কথা পাতিলোঁ যিটো মানে ক'বলৈ গ'লে অকণমান আমাৰ সন্মানী ল'ৰাকেইজনে যিটো বম পতকা কেইটামান এনেই বিক্ৰী কৰি আছে অকণমান ইহঁতৰ লগত ধেমালি কৰা হওকচোন কি এইকেইটা পুৰণা নতুন নেকি এইটো পুৰণা পৰা লাগিছে কিবা বুজা এইটোতো পুৰণা পৰা লাগিছোঁ বম এইটো কি হয় কলগছ সৰু সৰু বৰ বেছি ডাঙৰ নহয় 5টা এইটো কি এইটো বহুত ডাঙৰ চোন এইটো বহুত ডাঙৰ বম 3000 কোনে বিকিছে তোমালোকে দেখিছা নেকি হা দোকানী কোন তুমি এইটো কি হয় এইটো কি যাক মাক দেখি হা এইটো কেইটকা এইকেইটা এইটো এটা 10 টকা এটা 10 টকা 5 টকা হঠাৎ 5 টকা এইটো এইকেইটা 5 টকা চব কোনো বেছি ভাল কোনো বেছিকৈ কোনো কিবা এইটোতো এইটো হৈছে কি এইটো জক মোক 3000 এটা 10 টকা এইটো চাউণ্ড আছে অলপ ন বহুত চাউণ্ড আছে এইবিলাক চাউণ্ড আছে নাই চাউণ্ড এটা পঠাইছোঁ মেচটা ন